অহ আপুনি অকলে আছিলে এয়াৰ বেগটো বেয়াকৈ ফালিছে আপোনাৰ একো প্ৰব্লেমটো হোৱা নাই দুখ হাই ফ্ৰেণ্ডছ আমি ৰেডি হৈছোঁ আমাৰ চব পেকিং কৰা হৈ গ'ল এতিয়া ডিব্ৰুগড়ৰ পৰা আমি চাবুৱালৈ গৈ আছোঁ আৰু আজি আমাৰ লগত পাপন দাও যোৱাৰ কথা আছে চ' পাপন দাৰ গাড়ীখন কিমান আগত যায় নে আমাৰ লগত থাকে আৰু আমিতো থাকিমেই বাৰু কিন্তু অলপমান হয়তো যদি ডিষ্টেঞ্চ মেইনটেইন কৰি দূৰত গুচি যায় তো ভিডিঅ'ত অলপ লোৱাটো প্ৰব্লেম হ'ব যদি একেলগে থাকোঁ তেতিয়াহ'লে আপোনালোকক দেখাই থাকিব পাৰিম যে আমি পাপন দাৰ লগত কেনেকৈ কথা পাতি এটা ভাল মুহূৰ্ত পাৰ কৰি গৈ থাকিম আৰু তেনেকৈ আমাৰ আজি চাবুৱালৈ যাত্ৰাটো আৰম্ভ কৰিছোঁ আহকচোন চাওঁ কি হয় চাবুৱা যাত্ৰা চলে এতিয়া আমি দুপৰীয়া আহাৰ গ্ৰহণ কৰি আছোঁ আৰু এয়া লাঞ্চ কৰি উঠি আমি ওলালোঁ চ' চাবুৱা গৈ আছোঁ আৰু এয়া আহি পাই গ'লোঁ হোটেল ডিব্ৰুগড়তে আছে আপোনাৰ সেইখন হোটেলৰ পৰা এইখন হোটেলত চিফ্ট কৰা গ'ল সেইখনত অলপমান বেলেগ বুকিং ৰখা গ'ল কাৰণ তাতে এদিনৰ কাৰণে ৰখা গৈছিলে আৰু ইয়াতে আহি চিফ্ট হৈ গ'ল আৰু এয়া আপোনাৰ লোকৰ দেখিছে লুকা ভাগৰ কৰি আছে আমাৰ বিৰাট মৰমৰ জ্যোতিষমান বহুত ভাল ফটোগ্ৰাফাৰ পাই গ'লোঁ আপোনাৰ বিহুৰ তলিলৈ আৰু ইয়াতে বেক ষ্টেজ দেখিছে বহুত ভাল আৰু ইয়াৰ কমিটিৰ মানুহখিনি বহুত ধুনীয়া কথা পাতি বহুত ভাল লাগিছে একচুৱেলি জেগাটো অলপমান নেচাৰেল হয় চ' ভাল লাগিছে বহুত ধুনীয়া হয় আৰু দিনত যদি আহিলোঁ হয় ধুনীয়া এটা প্ৰাকৃতিক এটা সৌন্দৰ্য আপোনালোকক দেখাব পাৰিলোঁ হয় কিন্তু উপায় নাই ৰাতি আমি আহি পালোঁ যদি পাৰোঁ কালিলৈ আমি যদি আহোঁ তেতিয়াহ'লে আপোনালোকক এটা দেখাম আগবাঢ়ি
আৰু এয়া চাওক পাপন দাক ইমান মৰমেৰে এজন ল'ৰাই বনাই কেনে ইমান ধুনীয়াকৈ ফটো দিছে। আমি প্ৰগ্ৰেম খতম কৰি আহি থাকোঁতে আপোনাৰ ৰাস্তাতে ঠিক আপুনি অকলে হাইৱেতে আছিলে? দেখিলোঁ যে এখন এল্ট' এয়াৰ বেগটো এখনে বেয়াকৈ বৰ ফালিছে। বেয়াকৈ আপোনাৰ একো আপোনাৰ প্ৰব্লেমটো হোৱা গাড়ীখন নাই? STC-খনৰ বেক চাইডে খুন্দিয়াই একদম দুৰ্ঘটনা ঘটিত হৈছে। আৰু সেইখন দেখি আমি গাড়ীৰ পৰা আমি ন'টিচ কৰিলোঁ যে গাড়ীখনৰ ভিতৰত কোনোবা বহি আছে এজন মানুহ। চ' তেখেতে ভালে আছে নে বেয়াই আছে এইটো চাবৰ কাৰণে আমি নামি আহিলোঁ। নামি আহি চালোঁ যে তেখেতে ঠিকে আছে, অলপমান বুকুত ইনজিয়াৰ্ড মানে অলপ দুখ পাইছে। চ' বাকী একো প্ৰব্লেম হোৱা নাই বুলি ক'লে। চ' তেখেতক যিমানখিনি পাৰোঁ সহায় অলপ কৰি দিলোঁ। চ' প্ৰগ্ৰেম খতম কৰি এতিয়া আমি হোটেল পালোঁ আহি, আৰু এইখন হোটেলত আমি আছোঁ। আৰু এয়া হোটেলৰ সোমাওঁ আৰু চ' গুড নাইট। মোৰ আৰু নেক্সট ভিডিঅ' আহি আছে কালিলৈ, ক'ত যাম আৰু নেক্সট ভিডিঅ'ত দেখা পাব। আৰু পাপন দাই ক'ত চ' কেনেকৈ কৰে আৰু দেখি থাকিব। আমাৰ লগত থাকক সদায়, মোক খালি ছাপোৰ্ট কৰিব। আৰু এটা কথা মই কওঁ যে মানে কি কিছুমান বস্তু চাগে মোৰ ভুল হ'ব পাৰে, যে মই কাৰণ নতুনকৈ মোৰ ইউটিউব ফেমিলিত মই আহিছোঁ। চ' মোক ক্ষমা কৰিব যদি কিবা ভুল হয়। আৰু মই আৰু এটা কথা কওঁ যে আমি হেণ্ডছ বুলি কৈছিলোঁ, পাপন দাই হেণ্ডছটো একচুৱেলি ব্যৱহাৰ কৰিব নালাগিছিলে এই শব্দটো। চ' তাৰ কাৰণে মই ক্ষমা খুজিছোঁ। আমাৰ যিখিনি হেণ্ডছৰ মানুহখিনি বুলি ক'ব নালাগে, আমাৰ টিম ফেমিলি, আমাৰ পাপন দাৰ ফেমিলিখিনি। চ' হেণ্ডছ নহয়, একচুৱেলি আমাৰ টিম। হেণ্ডছটো অলপ বেয়া শুনি, চ' টিম বুলি বুজিছোঁ। চ' চৰি, চ' দিছ ৱৰ্ড। আৰু নেক্সট ভিডিঅ'ত চাই থাকক, আহি আছোঁ ধামাকাৰ ভিডিঅ' লৈ আহি আছোঁ। টিল দেন টাটা, বাই বাই, ছাবস্ক্ৰাইব কৰক।